হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে নিশ্চয় ভাল। আজি ঘৰতে আয়োজন কৰিছে কইনাৰ ভাত সাজ খোৱা। যিহেতু বিয়ালৈ বেছি দিন নাই, সেইবাবে আজি ঘৰত খুৱাই দিব লৈছে। তেতিয়াহে মই বেলেগবিলাকৰ ঘৰত খাব পাৰিম। আৰু এইফালে দেখিছেনে আমাৰ কৈতিদাই হাঁহ পকোৱাত একদম ব্যস্ত। বাকী আজিৰ ভিডিঅ'টোত কি কৰোঁ কি নকৰোঁ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টি চাই মৰম দিব আৰু একেবাৰে শেষত কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবচোন। আৰু এইফালে মায়ে কোমোৰা কাটি আছে বৌৰ লগত, আৰু লাহেকৈ এটাকৈ মানুহ আহি আছে। বাকী দেখাই থাকিম আপোনালোকক, চাই থাকিব। ঘৰৰ আটাইবিলাক মানুহ আহি গ'ল, আৰু এইফালে আমাৰ মাজু পেহী আৰু সৰু পেহী আৰু লগতে খুৰীয়ে মাছ ফ্ৰাই কৰাত লাগি গ'ল। মানে এটাকৈ বনাই আছে আৰু সকলোৱে, যিহেতু আজি মই বনাই নোখোৱাও কাকো, আজি মোক বনাই খুৱাব। আৰু এইফালে আমাৰ পেহা চাওক, আৰু এইফালে চাওক আমাৰ বাইদেউকেইজনী কথা পতাত ইমানেই বিজি, মানে পেপে কৰি আছে একদম, মানে চাই থাককচোন আপোনালোকে। নাই কৰা তহঁতকেইজনী, কৰিবলৈও নাই মই, আমি দুজনী কৰি আছোঁ। হাই 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 কলি হাই জুংকু, হাই মৌচুম, আকৌ কেনেকৈ মই পুতলাটো খাই দিলে দেই, জান খাই দিলে মোৰ পুতলাটো, জান খাই দিলে এইকেইটাই। এইটো কাৰ পুতলা হয়, কাৰ হয় এইকেইটা? গায়েম পগলা। ধুন এইটো আমাৰ পোৱালিটো। আমি এতিয়া খেলি আছোঁ গেম। মৌচম কিবা এটা কওঁ, মই বিয়া হৈ গ'লেতো বেয়া লাগিব নাই? মই বিয়া হৈ গ'লেতো বেয়া লাগিব নাই? বেয়া লাগিব, কান্দিবি নাই বিয়া দিনা? আৰু জুহি এইফালে হাই কৰি দিয়া, এইফালে নাচিব লাগে, এইফালে জুহি এইফালে হাওঁ, কথা এটা সুধিম। ধুন ক, মই বিয়া হৈ গ'লে কান্দিবি আকৌ, বিয়া ইউটিউবত ল'বি ক। আজি মামুন মাহী বিয়া দে, সেইকাৰণে আমি ভাত খাবলৈ আহিছোঁ। আৰু মই বিয়া হৈ গ'লে দুখ লাগিব নাই? নেলাগে দে। আৰু কান্দিবি নাই? নাকান্দো দে। চাম নহয় তোক, তেতিয়া কোনে খুৱাব আমাৰ ঘৰলৈ আহিলে? মই কেক বস্তুখিনি লৈ যাম যা। কেকৰ বস্তুখিনি লৈ যাব মানে মই মানে ধুনুনে মই কেক বনোৱা বস্তুখিনি লৈ যাবলৈ অপেক্ষা কৰি আছে। মই মানে কেতিয়া বিয়া হৈ যাওঁ সেইটোৱে ভাবি আছে, হয় নাই? ফাইনেলি ভাত খাবৰ কাৰণে হৈ গ'ল, আৰু আটাই মিলি বনালে ভাত সাজ। আৰু এইফালে মোক সজাই মেলি দিছে দেই কইনাৰ ভাত। আজিহে একদম কইনা লাগিছে, স্পেচিয়েলকৈ দিছে যে মোক। অমিতা ভাত খাবলৈ দাদা আছিলে, মৃদুল আছিলে, মংলু আৰু তীঠাংগ, সিহঁতি চাৰিটা এহঁত পাৰিব নহয়। দি দিয়ক কান্দিব নাই, ইমান কাহানিছ তই। ইছৰাম কইনা পোজ দিলে গৈছে। উলি দিব কৈছে, কোনো নাজানে উলি দিব নিদিয়ে।
চাৰিটা পাঁচটা আছে মিলাই চাওঁ গৈ আছে ন আৰু কোনোবাই ভোক লাগিলে বেছি লৈ লয় ওপৰত অহাৰ পিছত দি মিঠু ক'লো অকণমান দেৰি হ'ব কৈছে ৰ'ব এইখিনি খাই লওক আকৌ ভাত পানী খাই মেলি হৈ গ'ল কিন্তু নাকান্দিলোঁ আৰু দেই বাই বাই শান্তি বাই বাই দীপভিনিক দেখাব লাগিব নহয় তই কেনেকৈ আহিছিলি কেনেকৈ হেলমেটটো লৈ আহিছিলি মই কেমেৰা যদি পাওঁ বুলি গুচিয়া বুলি আহিব লাগিব ন মানুহ কি বা কি কয় কি নকয় মানুহজনী আকৌ কেলে নকয় বাই বাই পেটটো একদম খালে পুৰা পিন্ধা আৰু এজনী দেখিছেনে মাকৰ ঘৰৰ পৰা একদম টোপোলা বন্ধাত বিজি কিবা কিবি দি পেলাইছে দেখিছে এই দেখো হেল্ল' এভৰিৱান আৰু আজি ফাইনেলি ভাতটো খোৱা হৈ গ'ল খালোঁ আৰু বাকী এতিয়া আলহী মানে ঘৰৰ মানুহবিলাকো গৈছে এটা এটাকৈ আৰু কিছুমানে ভাত খাই আছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে কেনেকুৱা পালে চাই প্লিজ কমেণ্ট কৰি জনাব আৰু ভাতযোৰ মানে ভাত খাওঁতে মাহঁতে ক'লে মেখেলা চাদৰযোৰ পিন্ধি ল'বলৈ সেইকাৰণে পিন্ধি ল'লোঁ আৰু খাই ভালেই লাগিলে বাকী মই কিন্তু নাকান্দিলোঁ দেই মানে মই কন্দা মানে মায়ে কন্দা চ' সেইকাৰণে নাকান্দিলোঁ আৰু বাকী কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব বাই বাই তেন্তে আজিলৈ লাভ ইউ গুড নাইট